হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসম বাকী ৰাইজ কি খবৰ সকলো আশা কৰোঁ ভালে আছোঁ আৰু ময়ো ভালে আছোঁ তো গাইজ আজি মই বঙাইগাঁৱৰ পৰা ঘৰ যাব ওলাইছোঁ তো গাইজ গোটেই জাৰ্ণিটো আপোনালোকক দেখাম বুলি ভাবিলোঁ তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া মই আছোঁ চাপৰাকাটা ষ্টেচন বঙাইগাঁৱৰ চাপৰাকাটা ষ্টেচন হয় তাৰ পৰা ট্ৰেইন আছে 5টাত এই মোৰ পাছফালে যিটো দেখি আছে এইটো হ'ল চাপৰাকাটা ষ্টেচন তো সেই গাইজ বলকচোন আমি ষ্টেচনৰ ভিতৰলৈ সোমাই যাওঁ এখন হ'ল টিকেট কাউণ্টাৰ ইয়াত টিকেট ইয়াৰ পৰা টিকেট ল'ব লাগে তো গাইজ এইখনেই হ'ল চাপৰাকাটা ষ্টেচন আগতকৈ জেগাখিনি বহুত ডেভেলপ হৈছে আগত ছিংগল লাইন আছিল বাট এতিয়া ডাবল লাইন হৈছে ইয়াত এইখন দেখিব পাৰিছে চাপৰাকাটা তো গাইজ ৱেইট কৰি আছোঁ ট্ৰেইনৰ বাবে এতিয়া ট্ৰেইন অহালৈকে ৱেইট কৰি থাকিম তাৰপিছত ট্ৰেইন আহিলে আকৌ আপোনালোকক দেখাই আছোঁ কি হয় তো গাইজ যেতিয়া ৰাজধানী এক্সপ্ৰেছ যোৱা দেখা পাওঁ তেতিয়া মনটো কিবা এটা ভাল লাগি উঠে আৰু গাইজ মোৰ সৰুৰ পৰা সপোন এটা আছিলে ৰাজধানী এক্সপ্ৰেছত ক'ৰবাত যাম তো নাজানো কি হয় আৰু তো গাইজ ট্ৰেইন অহাৰ 15 মিনিট আগৰ পৰা টিকেট দিয়ে এতিয়া ট্ৰেইন আহিব আৰু 15 মিনিটৰ বাকী আছে তো বলকচোন আমি টিকেট লৈ লওঁ চাপৰাকাটা টু ৰঙিয়া তো গাইজ লৈ ল'লোঁ টিকেট এতিয়া টিকেটটো লৈ ল'লোঁ এতিয়া ট্ৰেইন অহালৈ ৰৈ আছোঁ তো গাইজ ফাইনেলি এইখনেই হ'ল সেইখন ট্ৰেইন যিখন ট্ৰেইনত মই চাপৰাকাটাৰ পৰা ৰঙিয়ালৈ যাম ফাইনেলি গাইজ সেইখন ট্ৰেইন আহি পালেহি ট্ৰেইন ভাই ৰ মোক উঠিব দে উঠি ল'লোঁ ট্ৰেইনত এতিয়া ট্ৰেইন যোৱা নাই তো বলকচোন আপোনালোকক দেখাওঁ কি হয় তো ফাইনেলি লাহে লাহে ট্ৰেইনখনেও আগবাঢ়িবলৈ ধৰিছে মানে চাপৰাকাটাক বাই বাই কোৱাৰ সময় হৈ গ'ল তো সেই বাই বাই চাপৰাকাটা বাই বাই যদি আপোনালোকে গুৱাহাটী ছাইডত বা বঙাইগাঁও ছাইডত আহে তেতিয়াহ'লে আপোনালোকে এইবোৰ ট্ৰেইনত বহুত দেখা পাব মানে আমাৰ উজনি অসমতো দেখা পায় কিন্তু তাৰ তুলনাত ইয়াত অলপ বেছিয়ে দেখা পায় গেছ তো গাইজ ট্ৰেইনখনেও লাহে লাহে নিজৰ স্পীড বঢ়াবলৈ ধৰিলে চাওক না গাইজ হোৱাট এ বিউটিফুল প্লেচ গাইজ আছোঁ এতিয়া ট্ৰেইনত আৰু এই ট্ৰেইনখনৰ এটা প্ৰব্লেম হৈছে মানে কি বহুত লেট হয় আৰু মানে কি হৈছে প্ৰত্যেকটো ষ্টেচনত এটা নহয় এটা ট্ৰেইন ক্ৰচিং থাকে সেইবাবে বহুত লেট হৈ আছে ঠিক আছে আহি পালোঁ নলবাৰী মানে য'ত ডিম্পু দাদাহঁত থাকে তো এবাৰ দেখাই দিছোঁ তো গাইজ এইখনেই হ'ল নলবাৰী ষ্টেচন য'ত ডিম্পু দাদা থাকে মানে অসমৰ সকলোৰে প্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা তো ট্ৰেইনখন এজন হুইচেল মাৰিলে বে তো উঠি লওঁ ট্ৰেইনত আৰু এতিয়া নলবাৰীকো বাই বাই ক'বলৈ হ'ল মানে বাই বাই নলবাৰী আৰু বাই বাই ডিম্পু দা যদিও এতিয়া ডিম্পু দা নলবাৰীত নাই আছে ইংলেণ্ডত তথাপিও কৈছোঁ বাই বাই ডিম্পু দাদা আৰু বাই বাই নলবাৰী তো গাইজ ফাইনেলি আহি পালোঁ ৰঙিয়া জংচন নলবাৰী পাৰ কৰি আৰু এটা ষ্টেচন পাৰ কৰি এতিয়া আহি পালোঁ ৰঙিয়া জংচন তো ৰঙিয়া ষ্টেচন ৰাতি বহুত ধুনীয়া দেখি পূৰা একদম মানে কি ক'ম আৰু তো গাইজ নামি ল'লোঁ ট্ৰেইনৰ পৰা এতিয়া এইখনেই হ'ল এইখন ট্ৰেইন যিটো ট্ৰেইনে মোক লৈ আহিছে ৰঙিয়ালৈ এতিয়া গাইজ সেইখন ট্ৰেইনকো বাই বাই ক'ব লগা হ'ল মানে এইখন ট্ৰেইন ইয়াৰ পৰা গুৱাহাটী যাব আৰু মই যোৱা ট্ৰেইনখন এতিয়া আহিব 1 ঘণ্টামান পাছত এইটো হ'ল ৰঙিয়া ষ্টেচনৰ অভাৰ ব্ৰিজ আৰু মোৰ গাইজ এই অসমৰ ভিতৰত সকলোতকৈ ভাল লাগিছে ৰঙিয়া ষ্টেচনখন মই গুৱাহাটীও গৈছিলোঁ তথাপি মোৰ মানে গুৱাহাটীতকৈ ৰঙিয়া জংচনটো বেছি ভাল লাগে গাইজ কিয় সেইটো নাজানো আৰু অভাৰ ব্ৰিজৰ পৰা মই আপোনালোকক এবাৰ দেখুৱাব চেষ্টা কৰিম যে অভাৰ ব্ৰিজৰ পৰা ওপৰৰ পৰা মানে ৰঙিয়া জংচনটো কেনেকুৱা দেখি তো বলকচোন তো এনেকৈ উঠি যাওঁ ওপৰলৈ আৰু ওপৰৰ পৰা দেখাওঁ তো গাইজ এয়া হ'ল ৰঙিয়া জংচন এইফালৰ পৰা নামিব পাৰি আৰু এইফালে বহুকেইটা ষ্টেচন আছে বাৰু আৰু এইফালে কুকুৰ দেখিলে মোৰ এনেই ভয় লাগে গাইজ নাজানো মই হাত মুখ দি কিবা এটা খাই ট্ৰেইনটো মানে ইয়াৰ পৰা লাচিত এক্সপ্ৰেছ আহিব চিলাপথাৰ যোৱা ট্ৰেইন তো এইটো আহিলে মই আপোনালোকক দেখাই আছোঁ ৰঙিয়াৰ পৰা ট্ৰেইনখন বদলি কৰিব লাগে মানে যিখন ট্ৰেইনত মই বঙাইগাঁৱৰ পৰা আহিছিলোঁ সেই ট্ৰেইনখন ইয়াৰ পৰা গুৱাহাটীলৈ যায় আৰু ইয়াতে মানে ট্ৰেইন এখন বদলি কৰিব লাগে মানে লাচিত এক্সপ্ৰেছ হয় ট্ৰেইনখনৰ নাম আমাৰ চিলাপথাৰলৈ যোৱা
তো তালৈ এতিয়া ৱেইট কৰিম আৰু ট্ৰেইনখন আহোঁতে এতিয়াও আধা ঘণ্টামান বাকী আছে। তো তেতিয়ালৈ মই কিবা এটা খাই আকৌ আপোনালোকক লগ পাই আছোঁ গাইজ। ষ্টেচনত ৰাতিনো কি পাম, পালোঁ পুৰিয়ে। তো আহক আৰু পুৰিকে দবাওঁ আৰু। তো এয়া পুৰি আৰু চব্জি। তো গাইজ খাই লওঁ। তো গাইজ খাই ল'লোঁ পুৰি। এতিয়া ৰেডি, মানে এতিয়া ট্ৰেইনৰ বাবে ৱেইট কৰি আছোঁ। আৰু মোৰ ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন আছে, তাত S728 আছে। তো এতিয়া ট্ৰেইন আহক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইফালে এনাউন্সো হৈ গ'ল যে ট্ৰেইনখন 3 নম্বৰ প্লেটফৰ্মত আহি আছে। তো এইখন হ'ল প্লেটফৰ্ম নাম্বাৰ 3। আপোনালোকে দেখিব পাৰিছে তাত PF3 লিখা আছে, মানে প্লেটফৰ্ম নাম্বাৰ 3। ফাইনেলি ট্ৰেইনখন আহি পালে, আপোনালোকক দেখাই আছোঁ। 1-1.5 ঘণ্টা অপেক্ষা কৰাৰ পাছত আহি পালে গুৱাহাটীৰ পৰা সেই বিখ্যাত ট্ৰেইনখন, যিখন মহান ট্ৰেইনে মোক লৈ যাব চিলাপথাৰ। এতিয়া ট্ৰেইনখন যিহেতু ৰখিলে, এতিয়া মোৰ ডাব্বাটো বিচাৰি ল'ব লাগিব, মানে S7 ক'ত আছে এতিয়া সেইটো বিচাৰি যাওঁ বলক। তো আহি পালোঁ S7, মানে এইখনে হ'ল S7। তো দৰ্জা ক'তে দৰ্জা, এতিয়া S7ৰ দৰ্জাৰে সোমাই যাওঁ আৰু মোৰ চিট ক'ত আছে চিটটো বিচাৰি লওঁ। 28 ক'ত আছে বিচাৰি লওঁ ৰ'ব, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ফাইনেলি বিচাৰি পালোঁ চিটখন। এতিয়া চিটত গৈ অলপ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ। ফাইনেলি চিটত আহি পালোঁ। এতিয়া গাইজ স্পৰ্টিং খুলি লৈছোঁ, চাৰ্ট টাৰ্ট খুলি লৈছোঁ, দেখিব পাৰিছে আপোনালোকে। এতিয়া গাইজ ৰাতিও যিহেতু বহুত 10টামান বাজিছে, চ' এতিয়া মই শুই যাওঁ। আকৌ ৰাতিপুৱা চিলাপথাৰত আকৌ আপোনালোকক লগ পাইছোঁ। ঠিক আছে গাইজ, গুড নাইট। হোৱাৰ আগত একবাৰ আপোনালোকক দেখাই দিছোঁ যে ইয়াত ৰিজাৰ্ভেশ্যনত কেনেকুৱা হয়। যিবোৰ আহিছোঁতো গমেই পায়, নোপোৱাবোৰে চাওঁ। ৰিজাৰ্ভেশ্যনত গাইজ এনেকৈ এটা চিট এজনে পায়, মানে বিন্দাছ শুই যাব পাৰি। তো এতিয়া ময়ো ট্ৰেইনখন যাব আৰু ময়ো বিন্দাছ শুই যাওঁ। তো গাইজ গুড নাইট। 5 hours later. তো হে গাইজ গুড মৰ্ণিং। এতিয়া বাজিছে 3টা আৰু মই সাৰ পাই গ'লোঁ। মানে কি হৈছে গাইজ, এতিয়াতো গমেই পায় যিহেতু এইটো শ্লিপাৰ হয়, চ' TTয়ে পূৰা ভালকৈ চেকিং কৰে ইয়াত। আৰু কি হৈছে আজি মানে TT উঠিছিল, TTৰ পাছত অলপ ভালকৈ চেকিং কৰিলে। তাৰপাছত কি হ'ল, এজন মানুহে মানে টিকেট নোলোৱাকৈ উঠিছিলে আৰু সেই মানুহজনক পুলিচে এৰেষ্ট কৰিছে অলৰেডি। মই সকলোকে এয়াই ক'ব খুজিছোঁ যে টিকেট নোলোৱাকৈ ট্ৰেইনত জাৰ্ণি নকৰিব, যদিহে এই দুৰ্দশাত কৰিব লগা নহয়। চ' ইয়াকে গাইজ, ঠিক আছে দিয়ক। এতিয়াও 3টা বাজিছে, যিহেতু আকৌ চিলাপথাৰত পোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ। সেই গাইজ আকৌ গুড মৰ্ণিং, মানে ভেৰি ভেৰি গুড মৰ্ণিং। এতিয়া 5টা বাজিছে, মই উঠিছোঁ শুই, আৰু এতিয়া আৰু শুবলৈ নাযাওঁ। সেই গাইজ গোগামুখ পাম এতিয়া, আৰু গোগামুখৰ পাছত চিলাপথাৰ পাম। তো এতিয়া যাওঁ ক'ত, গমটো পাইছেই চাগে ক'ত যাওঁ। তো গাইজ হৈ গ'ল সকলোখিনি। এতিয়া এটা ৰিজাৰ্ভেশ্যনত এটা কি আছে গাইজ, আপুনি এইটো ডাব্বাৰ পৰা সেইটো ডাব্বালৈ একদম একো প্ৰব্লেম নোহোৱাকৈ যাব পাৰে। দেখিব পাৰিছে ইয়াত আপোনালোকে জইন আছে, চ' একো প্ৰব্লেমেই নাই যাবলৈ। গাইজ দলং পালে, সেইবাবে ভাবিছোঁ মই কিয় ইমান শব্দ হৈ আছে ধত। তো সেই গাইজ আহি পালোঁ ধেমাজি, মানে আমাৰ জিলা ধেমাজি আহি পালোঁ। আৰু ধেমাজিৰ পাছতে পাম চিলাপথাৰ। তো গাইজ দিছ ইজ ধেমাজি। গাইজ আপোনালোকে ট্ৰেইনত ভিডিঅ' বনাই একো ডাঙৰ কথা নহয়, কিন্তু গাইজ এটা বস্তু চাব আপোনালোকে। চ' ইয়াৰ পৰা বি কেয়াৰফুল। এতিয়া আমাৰ চিলাপথাৰ পাম, নেক্সট যিটো ষ্টেচন আছে সেইটোৱে চিলাপথাৰ। তো তাৰ আগত এবাৰ আপোনালোকক ইয়াৰ ভিউটো দেখাই দিছোঁ কেনেকুৱা।
গাইছ ইয়াত আপোনালোকে এটা বস্তু চাওক ট্ৰেইনখনে যেতিয়া টাৰ্ণ লয় তেতিয়া কেনেকুৱা দেখি পায় চাওক একেবাৰে পূৰা আগৰখিনি দেখা পায় আৰু চাওক গাইছ পিছফালে কিমানলৈকে দেখা পায় চাওক কি ধুনীয়া দেখি তো গাইছ ফাইনেলি আহি পালোঁ এইখনেই হ'ল আমাৰ চিলাপথাৰ মানে আমাৰ চিলাপথাৰ তো গাইছ নামি ল'লোঁ ট্ৰেইনৰ পৰা আৰু এইখনেই হ'ল আমাৰ চিলাপথাৰ তো সেই গাইছ চিলাপথাৰ যিহেতু পালোঁ আহি তো এতিয়া ট্ৰেইনখনক ইয়াতে থৈ মানে ট্ৰেইনখন ইয়াৰ পৰা যাবগৈ এতিয়া আমি ষ্টেচনৰ পৰা ওলাই যাওঁ তো গাইছ এতিয়া আমি ওলাই যাব লাগিব টিকেট কাউণ্টাৰৰ ভিতৰৰ পৰা তো এই হ'ল টিকেট কাউণ্টাৰ এতিয়া চাওক না গাইছ মানুহ চাওক না কিমান মানুহ আৰু ষ্টেচনৰ তলত চাওক না গাইছ ইমান গাড়ী মানে ই ৰিক্সাবোৰ আছে আৰু অটোবোৰ আছে ইমান ভিৰ গাইছ ট্ৰেইন আহিলে এনেকুৱা হয়েই মানে তো সেই গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে গোটেই জাৰ্ণিটো আছিলে আই হোপ জাৰ্ণিটো আপোনালোকে ভাল পালে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তো গাইছ আকৌ লগ পাম নেক্সট এটা ব্লগত তেতিয়ালৈ বাই বাই